একচুৱেলি ইউটিউবতে দেখিছিলোঁ নহয় ফেচবুক একচুৱেলি মই এইটো ফেচবুকত দেখিছিলোঁ কিন্তু হাই ফ্ৰেণ্ডছ উডিছ ব্লগ টিউব চেনেলে আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আজি মই আপোনালোকৰ ওচৰত এটা বৰ ধুনীয়া ৰেচিপি লৈ আহিছোঁ ৰেচিপিটো বিশেষ বুলিও ক'ব পাৰি কাৰণ মই আজি এইটো ৰেচিপি ফাৰ্ষ্ট টাইম বনাম এইটো ফেচবুকত দেখিছিলোঁ কিন্তু তাৰ মানে কোনটো পেজত দেখিছিলোঁ এনেকুৱা সেইটো মানে মই একেবাৰে পাহৰিলোঁ 7-8 দিনমানৰ আগত দেখিছিলোঁ কিন্তু এতিয়া যেতিয়া মনত পৰি গ'ল পটককেনে তেনেহ'লে মই মানে সেই পেজটো মানে বিচাৰিবলৈও মোৰ মানে কাৰণ মই নামটো নাজানো ন সেইটো কাৰণে মই মানে বিচাৰিবলৈও নাপালোঁ কিন্তু তেনেকৈ পটককৈ চাই গুচি গ'ল আৰু ইনগ্ৰিডিয়েণ্ট বহুত কম আছিলে সেইটো কাৰণে মই পটককৈ মনত ৰৈ গ'ল বহুত বেছি মন গ'ল যে মই সেইটো বনাই চাওঁ কেনেকুৱানো লাগে চাওঁচোন তেনেহ'লে ব'লক যাওঁ আৰু মইনো কেনেকৈ বনাওঁ চাওঁ ব'লক ফ্ৰেণ্ডছ এতিয়া মই লৈ ল'লোঁ অৰিঅ' বিস্কুট 12টা ইমান ডাঙৰ এটা পেকেটৰ এই পেকেট থৈ দিছোঁ আৰু এপেকেট ইনো লৈছোঁ আৰু এটা গাখীৰ লৈছোঁ আমুল তাজা সৰুটো লৈছোঁ এইটো ফ্ৰেণ্ডছ অৰিঅ' বিস্কুট কেইটা ভাঙি ল'লোঁ 12টা যে লৈছিলোঁ বিস্কুটকেইটা এটা সৰু সৰুকৈ মই এইটো ধুনীয়াকৈ ভাঙি লৈছোঁ ফ্ৰেণ্ডছ তাৰপিছত মই মিক্সিটোত গোটেই বিস্কুটখিনি দি দিম ভঙা বিস্কুটখিনি তাৰপিছত এই একাপ গাখীৰ দি দিছোঁ তাৰ পৰা দিম ইনো পেকেট দি দিলোঁ এতিয়া মই এইখিনি মিক্সাৰত পিচি ল'ম মই মিক্সাৰত দি ল'লোঁ একচুৱেলি এটা ভুলো কৰিছিলোঁ যে মই যে 12টা বিস্কুট দিছিলোঁ 12টা বিস্কুট দি একাপ গাখীৰ দিলোঁ সেইটো মানে অকণমান কি হ'ল মই পিছাৰ পিছত মানে বহুত বেছি মানে অলপ বহুত বেছি পাতলা হৈ গৈছিলে তো সেইকাৰণে মই ভাবিলোঁ মই 24টা বিস্কুট দিলোঁ মানে এনেকুৱা পেকেটৰ 12টা থাকে মই 2 পেকেট দিছোঁ আৰু গাখীৰ 1 কাপ দিছোঁ তাৰপিছত অকণমান এইখিনি পনীয়াতকৈ অলপ ভাল হ'ল এতিয়া ভাবিছোঁ এইটো ৰাইট হৈছে বুলি চ' ব'লক ইয়াত মই অকণমান ঘিউ দি লৈছোঁ কাৰণ যিহেতু আপোনালোকে বাটাৰো দিব পাৰে কিন্তু বাটাৰ নাছিলে ঘৰত সেইটো কাৰণে ঘিউ দিয়ে কামটো চলাই দিওঁ আৰু ধুনীয়াকৈ মই ঘিউখিনি সানি ল'লোঁ এতিয়া এইখিনি মই ইয়াত দি দিম মই গোটেইখিনি ধুনীয়াকৈ বাকি ল'লোঁ কুকাৰটো ইয়াতে বহাই দিলোঁ আৰু ইয়াত মই এটা ষ্টেণ্ডডাল দি দিম জুইটো অলপ চিমত দি অকণমান নৰ্মেলকৈ এইটো গৰম হ'বলৈ দিলোঁ এতিয়া মই কেকৰ বাতিটো ইয়াতে দি দিম এতিয়া এইটো হওঁতে কিমান টাইম লাগিব মোৰ একো আইডিয়া নাই সেইটো কাৰণে বলক ঢাকনখন দি দিওঁ এইটো এবাৰ চালোঁ বহুত ধুনীয়াকৈ ফুলি আহিছে অলৰেডি হৈ গৈছে এইটো চ' ফ্ৰেণ্ডছ কেকটো বনাই হৈ গ'ল আৰু মই আপোনালোকক সময়সীমাটো কৈ দিছোঁ সময়সীমাটো আপোনাৰ লাগিছে 45 মিনিট 45 মিনিট লাগিছে কেকটো বনাওঁতেনে হওঁতেনে এতিয়া অলৰেডি হৈ গ'ল তেনেহ'লে আপোনালোকে চাই থাকক চাওক কিমান ধুনীয়াকৈ হৈ গৈছে অলপ অলপ গৰমো হৈ আছে এই মাত্ৰ গেছৰ পৰা ধুনীয়াকৈ মই নমাই আনিলোঁ ফ্ৰেণ্ডছ অলৰেডি মোৰ ভাগৰ কেকটো হৈ গ'ল এইটো চাওক কিমান ধুনীয়াকৈ হৈছে অলৰেডি হৈ গ'ল মই অকণমান ডেক'ৰেশ্যন কৰি দিছোঁ অলপ বাদাম দি দিছোঁ ওপৰতে এতিয়া অলপ চাওঁচোন ভিতৰটো বা কেনেকুৱা হৈছে এইটো ফ্ৰেণ্ডছ ৰেচিপিটো বনালোঁ আপোনালোকে দেখিলেই নহয় সঁচাকৈ ভাল হৈছিলে খাবৰ কাৰণে আপোনালোকেও বনাই চাব এবাৰ হ'লেও ট্ৰাই কৰি চাবচোন ইনগ্ৰিডিয়েণ্টবোৰ একেবাৰে কম লাগে বেছি একো নালাগে এটা কথা যে ইনোটো যে মই দিছিলোঁ মানে মই তাৰ একো মানে বিশেষত্ব মই গম নাপাওঁ যে ইনো দিলেনো কেলেনো ইনোটো দিলে সেই ভিডিঅ'টোত যিটোত মই প্ৰথমতে দেখিছিলোঁ তো ইনোটো মোৰ মতে
ইনোটো মানে অৰেঞ্জ ফ্লেভাৰ আছিলে কিন্তু হয় এটা কথা সঁচা মই বনোৱা কেকটোৰ পৰা অৰেঞ্জ ফ্লেভাৰ অলপ হ'লেও ওলাইছিলে মানে চ' মই ভাবোঁ সেইটো কাৰণে চাগে দিছে মানে খাই নোপোৱা বস্তু এটা খাব পালে আমাৰো ভাল লাগে আৰু বনায়ো ভাল লাগে যিহেতু এতিয়া আমি ঘৰতে এনেই আছোঁ চ' ফ্ৰেণ্ডছ যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল পালে তেনেহ'লে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু প্লিজ কমেণ্ট কৰি মোক জনাব যদি আপোনালোকে কোনোবাই এনেকৈ খাইছে আৰু যদি নাই খোৱা যদি বনায়ো খায় তেতিয়াও মোক আপোনালোকে জনাব পাৰে আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগত থকা বেল আইকনটো ক্লিক কৰি দিব তেতিয়াহে আপোনালোকে মোৰ ভাগৰ নতুন নতুন ভিডিঅ'বোৰ আপোনালোকৰ নটিফিকেশ্যনত পাই থাকিব চ' আজিলৈ ইমানেই বাই বাই